মোৰ মাজুলীৰ যাত্ৰাৰ প্ৰথম অংশ মই আউনীআটী সত্ৰৰ পৰা ওলাওঁতেই শেষ কৰিছিলোঁ। এতিয়া আমি আউনীআটী সত্ৰৰ পৰা ওলাই আহি উত্তৰ কমলাবাৰী সত্ৰ দৰ্শনৰ বাবে সোমাইছোঁ। চাওকচোন কি সুন্দৰ আৰু পৰিষ্কাৰ বাতাৱৰণ। আৰু সেইদিনাই উত্তৰ কমলাবাৰী সত্ৰৰ পৰা ঘূৰি আহি সন্ধ্যালৈ মই গ'লোঁ গড়মূৰ সত্ৰৰ আৰতি শুনিবৰ বাবে। আহকচোন শুনো। এয়া হৈছে মাজুলীত আমাৰ দ্বিতীয় দিন, আৰু দ্বিতীয় দিনাই ৰাতিপুৱাই আমি ওলাই আহিলোঁ দক্ষিণপাট সত্ৰলৈ বুলি, আৰু এতিয়া বন্তি প্ৰজ্বলনৰ বাবে আগবাঢ়িছোঁ। বন্তি প্ৰজ্বলন কৰি এতিয়া মণিকূটৰ ভিতৰ ভাগত প্ৰৱেশ কৰি আমি ঈশ্বৰৰ ওচৰত সেৱা লৈছোঁ। এতিয়া আমাক নিৰ্মালি প্ৰদান কৰিছে। এতিয়া আমি দক্ষিণপাট সত্ৰৰ চাৰিওপাশ অলপ চাই যাওঁ বুলি আহিছোঁ, আৰু মাজুলীৰ মোৰ বান্ধৱীগৰাকীয়ে দক্ষিণপাট সত্ৰৰ বিষয়ে অলপ কৈ গৈছিল। আৰু কি আচৰিত কথা জানেনে, আমি য'ত বন্তি প্ৰজ্বলন কৰিছিলোঁ সেই ঠাইখিনি অতীজৰে পৰা একো সাল সলনি কৰা হোৱা নাই। বাকীসমূহ সত্ৰৰ কিছু পৰিৱৰ্তন কৰা হ'ল, কিন্তু দক্ষিণপাট সত্ৰৰ সেই ভিতৰচোৱা একো সাল সলনি কৰা হোৱা নাই মই জনামতে। আৰু দক্ষিণপাট সত্ৰৰ সেই ভিতৰভাগ বৃহৎ তুলসী সূতাৰে তৈয়াৰ কৰা হয়। আৰু আশ্চৰ্যজনক কথা এই যে সেই তুলসী সূতাসমূহ যেতিয়া সলাব লগা হয় তেতিয়া হেনো কাৰোবাক সপোনত দেখুৱাই নাইবা পূজা এভাগ দি দিলেই বৃহৎ তুলসী সূতা ব্ৰহ্মপুত্ৰত এতিয়াও উটি আহে। আচৰিত কথা নহয়নে? আৰু এতিয়া আমি দক্ষিণপাট সত্ৰৰ পৰা ওলাইছোঁ। এতিয়া যাম মুখা শিল্পৰ বাবে বিখ্যাত চামগুৰি সত্ৰলৈ। আমি আহি এতিয়া চামগুৰি সত্ৰ পালোহি। চাওক, হাতেৰে নিৰ্মিত কি সুন্দৰ কাৰুকাৰ্য। এই যে আমি ভাওনা বা ৰাসত দেখোঁ মুখাসমূহ, এইসমূহ তৈয়াৰ কৰাৰ ক্ষেত্ৰত আচলতে তেওঁলোকৰ বহু কষ্ট আৰু সাধনা জড়িত হৈ থাকে। সেয়া দেখিছেনে
কেনেদৰে বাঁহেৰে তৈয়াৰ কৰি মাটিৰ লেপ দি ৰ'দত শুকাবলৈ দিছে। এনেদৰেই মুখাসমূহ তৈয়াৰ কৰা হয়। আৰু কাষতে চাওকচোন জীয়ৰীসকলো মুখা নিৰ্মাণত ব্যস্ত হৈ পৰিছে। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ প্ৰথম ভাওনা চিহ্ন যাত্ৰাতেই মুখাৰ আৱিষ্কাৰ হৈছিল। আৰু এই মুখাসমূহনো কেনেকৈ তৈয়াৰ কৰা হয় আহকচোন অলপ শুনো। শিল্প আৰু এতিয়ালৈকে শিকাইছে বহুতো। আৰু গুৰুজনাই প্ৰথম মুখা দিলে ভাওনা, আৰু সেই মুখাৰ নামেই ভাওনাখনৰ নামেই হ'ল চিহ্ন যাত্ৰা। এতিয়া চিহ্ন যাত্ৰা নাটকেই হ'ল অসমৰ ভাওনাৰ প্ৰথম ভাওনাখন। আৰু সেই প্ৰথম ভাওনাখনে গুৰুজনাই মুখা বনাই দিলে, আৰু সেই মুখাই আহি এতিয়া আমাৰ সত্ৰ সমাজে ধৰি আহিছে। ভাওনাত মুখা বনোৱা নিয়ম প্ৰথম সেইটো বাঁহৰ, তাৰপৰা ওপৰত কাপোৰ কুমাৰ মাটি সেইটোক ঢাকি দিলোঁ। 3 নম্বৰ গোবৰ কুমাৰ মাটি মিহলাই চেপ দিলোঁ এইটোৰ ওপৰত, সেই চেপটো হৈ গ'ল। ওপৰত আকৌ কাপোৰ মাৰি চেপটো ঢাকি দিলোঁ। চতুৰ্থ এইটো হ'ল। পঞ্চমত মুখাই ৰঙৰ কামত শেষ হ'ল। আৰু মুখা মুখত পিন্ধে, গতিকে ভাওনাত পিন্ধি এজনে এখন মুখ ইয়াত সোমাই পৰে। সোমাই পৰা মুখখনৰ এই অংশটো ইয়াতে লাগি ধৰে, আৰু যেতিয়া অভিনয় কৰি কথা ক'ব এই অংশটো লৰি যায় ভিতৰৰ মানুহজনৰ। আৰু তাৰপিছত আহিল এয়া গৰুদ্ৰ। তাৰপিছত আহিল আমাৰ ৰাস হয়, ডাঙৰ উৎসৱ। গতিকে ৰাসত ওলোৱা এটা মুখাৰ নাম পুতনা। এইখিনিতে পিন্ধি দিয়ে, এনেকৈ লাগি যায় মুখত পিন্ধি দিয়ে, আৰু সেয়া পুতনা। তাৰপিছত আহিল এটা অসুৰ চৰিত্ৰ ৰাসত ওলায়, কলম বাসু। ৰাস ডাঙৰ উৎসৱ হয়, আৰু আমাৰ ইয়াত মুখা যথেষ্ট ওলায়। কেতিয়াবা আহিলে ৰাসৰ সময়ত আমাৰ ইয়াত চাবলৈ আহিব। আৰু এইবিলাক ৰাসত ওলোৱা একোটাহঁত মানে অসুৰ চৰিত্ৰ ইয়াত লাগি যায়। একেই কথা। জন্তুবিলাক তো মুখা হ'ব, জন্তু অভিনয় আছে ভাওনাত ওলায়। ঘোঁৰা ওলায়, হাতী ওলায়, বাঘ ওলায়, এনেকৈ বহুতবিলাক ওলায়। তাৰে এইটো এটা ঘোঁৰা চৰিত্ৰ অসুৰ, আৰু এইটো মুখত পিন্ধি অসুৰ অভিনয় কৰে। এইবিলাক ৰাসত ওলোৱা আমাৰ ৰামায়ণত জটায়ু ডাঙৰ চৰাই। আৰু সত্ৰ ভৱন ইমানতে সামৰি আবেলিলৈ আমি ওলালোঁ ডেকাচাঙলৈ বুলি। চাওকচোন কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। হঠাতে এটি উন্মাদনা মোৰ হৃদয়তে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা কত আশা জাগি উঠে তোমাকে দেখিলে কি নহয় নজনাকে কাষত
তৃতীয় দিনা ৰাতিপুৱাই আমি মাজুলীক বিদায় জনাই বহুতো স্মৃতিলৈ আৰু সিক্ত দুচকুৰে ঘৰমুৱা হ'লোঁ। সময় সুবিধা মিলিলে পুনৰ আহিম মাজুলীলৈ।